বন্ধুসকল মই ইন্তাজ আপুনি চাই আছে হাতশিংমাৰী টিউটোৰিয়েল এছামিজ আজি মই আলোচনা কৰিম পাসপোর্ট কেইটা ঠাইত আৰু ক'ত ভেৰিফিকেশ্যন হয় প্ৰথমতে আপোনাৰ এপ্লাই কৰাৰ পিছত পাসপোর্ট অফিচত ভেৰিফিকেশ্যন হ'ব অসমত যেটো পাসপোর্ট অফিচ আছে গুৱাহাটী খ্ৰীষ্টান বস্তিৰ ওচৰত আৰু পিছত হ'ব আপোনাৰ থানা ভেৰিফিকেশ্যন তাৰ পিছত হ'ব এসপি ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাৰ এটা ফিজিক্যাল ভেৰিফিকেশ্যন হ'ব তাৰ পিছত ডিএসবিৰ পৰা পঠিয়াই দিব আপোনাৰ পাসপোর্ট অফিচত ডকুমেন্ট বিলাক তাৰ পৰাই আপোনাৰ পাসপোর্টটো বাই পোষ্টত আহি যাব আহক আমি চাই লও কেনেকৈ মোবাইলত ষ্টেটাস চেক কৰি ভেৰিফিকেশ্যন লৈ যাব পাৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত এটা সৰু অনুৰোধ জনাইছো যদি মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক প্ৰথমতে আপোনাক যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব লাগিব পাসপোর্ট বুলি সাৰ্চ কৰিব লাগিব মই ভিডিও ডেসক্ৰিপচনত লিংকটো দি দিম মই সাৰ্চ কৰি দিলো তাৰ পিছত ইয়াতে আপুনি দেখিব পাৰিছে ট্ৰাক এপ্লিকেশন ষ্টেটাস ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আপোনাৰ ওচৰত অহাৰ পিছত পাসপোর্ট যেহেতু মই চেক কৰিম তেনেহলে পাসপোর্ট মাৰিম টাইপ অফ এপ্লিকেশন লিখা আছে মই পাসপোর্ট মাৰিম মই ফিল আপ কৰি আপোনাক নেদেখুৱাও কিয়নো মোৰ এইটো পাৰ্সোনাল হয় সেই কাৰণে নেদেখুৱাও ইয়াতে আপুনি ফাইল নাম্বাৰ দিব আৰু হেকৰ্টত ডেট অফ বাৰ্থ দিয়াৰ পিছত ট্ৰেক ষ্টেটাসত ক্লিক কৰি দিব তেতিয়াই আপোনাৰ ইনফৰমেশনটো আহি যাব ক'ত আছে তো আপুনি দেখিব পাৰিব যদি